এইটো ভিডিঅ' যাৰ মা নাই, মা আই লাভ ইউ। হয়তো আপোনাৰ লগত মই গোটেই জীৱনটো থাকিব নোৱাৰিলোঁ। সৰু সময়ত যেতিয়া মোৰ 5 বছৰ হৈছিলে, সেই টাইমতে মোক আপুনি এৰি থৈ গুচি গ'ল। কিন্তু এতিয়া মই অকলশৰীয়া হ'লোঁ। অ' মা আই লাভ ইউ মা। আপোনাক মই বহুত মিছ কৰিছোঁ মা। ক'ত আছা মা? আপুনি মোৰ ওচৰলৈ আকৌ উভতি আহা না মা। সঁচাকৈ মা, ৰাতি সপোনত আপোনাক বহুত মই টোপনিতে সপোনত আহোঁ মা ক'ত আছা? আপোনাক বহুত মনত পৰে সদায়। কিন্তু এটাই কথা যে মা, আপোনাক সপোনত দেখি মোৰ চকু পানীখন অৱহেলা হৈ গৈছোঁ মা। মোৰ মনখন বহুত দুখ হৈ গৈছে মা। আপুনি কেলৈ এৰি থৈ গ'ল মোক মা অকলশৰীয়াকৈ মা। এতিয়া মোক কোনো বুজি পোৱাই নাই এই পৃথিৱীখনত মা। সঁচাকৈ কৈছোঁ মা, প্লিজ মা ঘূৰি আহা না মা। কিন্তু এটাই কথা মা, অ' মা আহা না ঘূৰি। সঁচাকৈ মা, আপোনাক মই বহুত মনত পৰি আছে অ' মা সোনকালে ঘূৰি আহা মা। কিন্তু আপোনাক মই বেয়া পোৱা নাই মা। মই এটা কথা কওঁতে যে আপুনি মোক এৰি থৈ গ'ল যে। লাভ ইউ মা। ভালছে থাকিবা য'ত আছা। লাভ ইউ মা। আৰু মই ইনষ্টাগ্ৰামখনত নতুনকৈ আহিছোঁ, প্লিজ ছাপোৰ্ট কৰিব। ইমান কষ্ট কৰি ভিডিঅ' বনাই কোনো ছাপোৰ্ট নকৰোঁ। ধন্যবাদ, ফ'ল' এটা কৰি যাব।